জীৱন কেতিয়াও খাই নোপোৱা বস্তু এটা ট্ৰাই কৰিব ল'লোঁ আজি মই। আপোনাৰ আজি কেইটামান মই ফৰিং ধৰি আনিলোঁ পথাৰৰ পৰা। খুব টেষ্টি বোলে ফৰিং খাবলৈ। চাওঁচোন আজি এইকেইটা ফৰিং ধৰি আনিলোঁ মই। ধৰি আনি পেলাই ইয়াক ঘৰতেই মই ইয়াৰ পাখিকেইটা আৰু এই ঠেংবিলাক মই ছিঙি পেলাইছোঁ। তাৰপিছত তাক মই এনেকৈ বাতি এটাত থৈ লৈছোঁ এই ফৰিংবিলাক। তাৰপিছত মই এইখিনি ভালদৰে ধুইছোঁ পানীৰে ধুই কিনে এইখিনি ভালদৰে ধুই আপোনালোকেও ধুই ল'ব দুবাৰ এনেকৈ ধুই ল'ব ধুনীয়াকৈ। ধুই পেলাই ইয়াক পানীখিনি পেলাই দিব, দুবাৰ ধুই ল'ব এনেকৈ। তাৰপিছত ইয়াক পানীৰ পৰা এনেকৈ উঠাই ল'ব ধুনীয়াকৈ। ইয়াক পানীৰ পৰা উঠাই ল'ব ধুই পেলাই। তাৰপিছত পানীখিনি পেলাই দিব। পেলাই দিয়াৰ পিছত তাত আকৌ এইকেইটা আপুনি থৈ পেলাই তাত আপুনি কিছুমান এতিয়া বস্তু দিব লাগিব, আপোনালোকে চাই লওক। ইয়াতে নিমখ অকণমান দি ল'লোঁ মই এয়া, আৰু অকণমান হালধি গুড়ি অকণমান দি লৈছোঁ ইয়াতে। অকণমান হালধি গুড়ি দি লৈছোঁ। তাৰপৰা এইখিনি ভালদৰে একলগ কৰি ল'ব। এইখিনি ধুনীয়াকৈ ভালদৰে হাতেৰে নহওক বা চামুচেৰে হওক এনেকৈ ভালদৰে এইখিনি বস্তু একলগ কৰি ল'ব। তাৰপিছত ভালদৰে মিলি যোৱাৰ পিছত আপোনালোকে এনে গেছটো অন কৰিব। ভালকৈ হৈ যোৱাৰ পিছত আপোনালোকে গেছটো অন কৰি লৈ পেলাই ইয়াতে আপোনালোকে এটা পাত্ৰ এটা দিব। সেই পাত্ৰটো দি পেলাই অকণমান গৰম হ'ব দিব। তাৰপিছত আপোনালোকে ইয়াতে গৰম হোৱাৰ পিছত আপুনি অকণমান তেল দিব। বেছি তেল দিব নালাগে, কাৰণ ফৰিঙৰ এনেও তেল ওলায়। আপুনি অকণমান তেল দিব। তেল দিয়াৰ পিছত আপুনি এইখিনি ভালদৰে ভাজি ল'ব, ভালদৰে ধুনীয়াকৈ ভালদৰে ভাজি লোৱাৰ পিছত এইখিনি যেতিয়া অকণমান এনেকুৱা ৰংচোৱা হয় কালাৰটো, এনেকুৱা অকণমান ৰঙা হৈ যাব কালাৰটো, তেতিয়া আপোনালোকে ইয়াক নমাব পাৰিব। নমাই পেলাই আপুনি ইয়াক টেষ্ট কৰি চাবচোন। বহুত সুন্দৰ, খাই পেলাই বহুত ধুনীয়া লাগিলে। থেংক ইউ।